नमस्कार बंधु बान्धवीসকল কি খবৰ আশা কৰিছো সকলোৱে ভালে আছে আৰু আমাৰো ভাল আজি ভিডিও স্টাৰ্ট কৰিব লৈছো তো বলক ব্লগটো স্টাৰ্ট কৰো কালে গা পা ধুই পূজা পাঠ কৰিলো আৰু এতিয়া আহিছো পাকঘৰলে ব্ৰেকফাষ্ট কৰিলো আমি ৰাতিপুৱাতে আজি বনাম চিকেন সোৱালি খাম বুলি কৈছে কেনে বাপেকে গৈ বজাৰৰ পৰা চিকেন আনিলে লোকেল মুৰ্গী এটা টাইপ পহি আছে আজি তো সানডে হয় মাহিয়ামনো পহি আছে लिखी लिखी पढ़ा ये हो गल जो लिखा दे दाली बहाई दी मगुर दाली बनाब लैसो गमल लारू या रंगा आटा लैसो आशीर्वाद आटा जिको पेकेट एटा लब पारे आपनालोके आरू हेया आटा रंगाके मैं केराहीत भाजी लैसो और या हल गम गम भाजी लैसो भाजार पिছত এনেকে ফুলি ফুলি গৈছে এটা মই ইয়াত দি দিম গমখিনি খিনি লৈ লৈছো চেনিখিনি অকমান মিক্সিত মাৰি লৈছো গুড়া কৰি লৈছো এটা ইয়াত দি দিম চেনিখিনি লৰাই লম মিলাই লম गम आटाखिनि रंगाके भाजी लैसो तार पिছত गम भाजी लैसो या देखिसे फुली गई गमखिनि कि धुनियाके आटा जेते मिक्सित पिसा चेनी दी दिसो गम दी दिसो एटा घिउ दी दिम सब यात ढाली दिलु ए देखिसे अन्नपूर्णा घी यात सब दी दिलु घिउ बहुत लागे यात मैं एटा एपुआतके अलप कम घिउ दिसो ভালকে লৰাই লওঁ তাৰপিছত নমাই পেলাই লাডু বনাওঁ এইখিনি এনেকৈ নমাই লৈছোঁ এতিয়া চাওঁ বনাই চাওঁ কি ধুনীয়া হৈছে या लाडू हो गल এইকেইটা লাডু বনাইছো মই বেছিকে বনোৱা নাই या জিৰা আদা নহৰু জলকীয়া পিয়াজ সব একলগত পেষ্ট কৰি দিব এপিনে হৈ আছে আলু আৰু মূলা ভাজি নহৰু পিয়াজ জলকীয়া আদা या পেষ্ট সব একলগতে পেষ্ট কৰি দিছে মাংসৰ কাৰণে ভাজি লওঁ তেলত মাংসৰ কাৰণে আলু ভাজি আছো তেলখিনি গৰম দিলোঁ তেজপাত এতিয়া দিম পিঁয়াজ ভাজি লৈছোঁ এতিয়া দি দিম জিৰা আদা
নহৰু জলকীয়া পেষ্ট আৰু লগত আছে পিঁয়াজ। মছলা মই ইয়াত দি দিম। মছলাখিনি ভাজি হ'লে এটা বিলাহী দি দিছোঁ ইয়াত। দুধৰ এবাৰ এইটো নেকি মা? দুধৰ এবাৰ সেইটো নেকি তোমাৰ আছে যে? মছলাখিনি ভালকৈ ভাজি ল'লোঁ। দেখিছে ইয়াত তেলটো ওলাই আছে। এতিয়া মই মাংসখিনি দি দিম। ইয়াত চিকেন দি দিছোঁ। হালদি, কেঁচা হালদি, এয়া ধনিয়া পাত, পুদিনা পাত, আদা, জলকীয়া এয়া দি বনোৱা হ'ব এতিয়া চাটনি। এতিয়া এয়াৰ ফ্ৰাই আলু দি দিম ইয়াত। এইপিনে গৰম পানী বহাইছোঁ মাংসৰ কাৰণে। হৈ গ'ল, উতলি গ'ল। মই অফ কৰি দিম এতিয়া গেছ। এতিয়া চিকেনটো চাওঁ কি হৈ আছে। এয়া পূৰা তেল এনেকৈ ওলাইছে আৰু অকণ ফ্ৰাই কৰি লওঁ, তাৰপিছতহে গৰম পানী দিম। এনেকৈ গেছ টেছবোৰ লেতেৰা হ'লে বেয়া পাওঁ, সেইকাৰণে এনেকৈ মুচি থাকোঁ। চাফা হৈ থাকিলে ভাল লাগে, ওলাই বনাই ভাল লাগে। এতিয়া ষ্টিমটো কমাই থৈছোঁ দেখিছে। চাটনি খাই বহুত ভাল লাগে। ইমিউনিটি চিষ্টেম বহুত ভাল কৰে। মাজে মাজে পাৰিলে আপোনালোকে বনাই খাব, বহুত ভাল হয়। ইমিউনিটি চিষ্টেম ভাল হয় কেঁচা হালধি চাটনি খালে। আমি মাজে মাজে এনেকৈ বনাই খাওঁ কেঁচা হালধি চাটনি। 2 পিচ ফ্ৰাই খাব। এয়া লৈ লৈছোঁ তাইৰ কাৰণে চিকেন 2 পিচ ফ্ৰাই, তাইক দি আহোঁ। এতিয়া হৈ গ'ল চিকেন ফ্ৰাই কৰি। দেখিছে তেল ওলাই আছে। এতিয়া মই গৰম পানী দি দিম। কি ইয়াত দি দিলোঁ মই কাৰণে চিকেন ফ্ৰাই। তাৰ আগতে হিয়ামুনো খাব ঔষধ। হিয়ামুনি গা পা ধুই ফ্ৰক পিন্ধি লৈছে। পেহীয়েকে ফ্ৰকটো চিলাই দিছিলে। ধুনীয়াকৈ লোৱা। 20 ফুটছ লৈছা? 20 কাপছ। অঁ 20। এয়া তৰকাৰী উতলি আছে। এতিয়ালৈকে হোৱাই নাই তৰকাৰী। আছে কালাৰটো। তৰকাৰী হৈ গ'ল। এয়া নমাই আছোঁ তৰকাৰী। ধুনীয়াকৈ খোৱা। চিকেন লেগ পিচ দিছোঁ। কেনেকৈ আছে চাটনিটো? এয়া আমাৰ বাপেকে জীয়েকে বহি ৱৰ্ল্ড কাপ চাই আছে। অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়াৰ যে খেল হৈ আছে চাই আছে।
কোন আউট হ'ল মুনু কোনে আউট কৰিছে বহি পেলাই চোৱা বহি পেলাই ধুনীয়াকৈ চোৱা ভাত খাই আহিছাহে বহি লোৱা ধুনীয়াকৈ বহি চোৱা এই ৰোহিত শৰ্মাহে এডভাৰটাইজে দিছে থামছআপৰ এডভাৰটাইজ ওৱা চোৱা বহি পেলাই ষ্ট্ৰেইট হৈ বহা ধুনীয়াকৈ বহা ৰাজহাঁহ চিধাকৈ বহা 2023 কেণ্ডেল বনাইছে চাওক পাকঘৰ চাফা কৰি ল'লোঁ এতিয়া পাকঘৰ নিট এণ্ড ক্লিন কৰি ল'লোঁ এতিয়া মই অকণমান কাপোৰ কানিকেইটা কি শুকাইছে বাহিৰৰ পৰা আনি অকণমান ৰেষ্ট লৈ ল'ম ইয়ামনো গৈছে আইতাকৰ লগত শুবলৈ এয়া তো গাইজ আজি ভিডিঅ'টো ইমানতে সামৰোঁ আৰু মোৰ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভাগৰ লাগি গৈছেগৈ কাম বন কৰি আহিলোঁ চুলি তিতাই হৈ আছে চুলি ইমান টাইম বান্ধি থৈছিলোঁ ভাত বনাই আছিলোঁ যিহেতু চুলি তিতা হৈ আছে এতিয়া চুলি শুকাই লওঁ আৰু অকণমান লগতে ৰেষ্ট লৈ লওঁ কিবা এটা বহুত ভাগৰ লাগিছে মোৰ তো বাই বাই গাইজ